নমস্কাৰ মই ডক্টৰ স্মিতি মই এজন দন্ত চিকিৎসক হয় আৰু বৰ্তমান মই অৰেল মেডিচিন এণ্ড ৰেডিঅ'লজি বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ সো আজি মই আপোনালোকৰ লগত এটা বিশেষ কথা পাতিম কথাটো হ'ল আমাৰ অৰেল হেল্থ এণ্ড হাইজিনটোক লৈ যেতিয়া আমাৰ বডি হেল্থৰ কথা আহে আমি বহুত কষ্ট কৰোঁ আমি জিমলৈ যাওঁ ভাল খানা খাওঁ ভালকৈ টোপনি লওঁ আৰু বহুত কিবা কিবি কৰোঁ কিন্তু যেতিয়া আমাৰ মুখৰ হেল্থৰ কথা আহে আমি অলপো ধ্যানেই নিদিওঁ আমি নাজানোৱেই যে আচলতে আমাৰ অৰেল হেল্থটোৱে আমাৰ বডি হেল্থকো এফেক্ট কৰে সামান্য এটা দাঁতৰ পোকে বা সামান্য এটা দাঁতৰ বিষে এনেকুৱা এটা চিটুৱেশ্যনলৈ মানুহ এজনক ঠেলি দিব পাৰে যেতিয়া মানুহজনৰ গোটেই এইটো পৰ্চনটো চুৱেলিং হৈ যায় ডিঙি পৰ্চনটো আৰু তেতিয়া উশাহ নিশাহ লোৱা হওঁতো দিগদাৰ হৈ যায় তো আমি কিয় ইমান দূৰলৈকে যাব লাগে যদি আমি কিছুমান বস্তু ঘৰতেই কৰিব পাৰোঁ এটলিষ্ট আমি ইমান দূৰলৈকেতো যাব নালাগে আজি মই আপোনালোকৰ লগত কেইটামান বিশেষ টিপছ শ্বেয়াৰ কৰিম যিটো আপোনালোকে ঘৰতে ফ'ল' কৰিব পাৰিব টিপ নাম্বাৰ 1টো হ'ল ব্ৰাছ কৰাটো বহুত আৱশ্যক হয় ইটছ ভেৰি নেচেচাৰী আমি দিনত দুবাৰ ব্ৰাছ কৰিলেই হৈ যায় এবাৰ ৰাতিপুৱা শুই উঠি কিনে আৰু এবাৰ আমাৰ ৰাতি আহাৰ বা ডিনাৰৰ পিছত আৰু 2 মিনিটৰ কাৰণে ব্ৰাছ কৰিলেও বহুত যথেষ্ট বেছিকৈ কৰিলেও কি হয় আমাৰ যিবোৰ দাঁতৰ চাৰিওপিনে আলু আছে আলুবোৰ লাহে 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 ক্ষয় যায় ক্ষয় গ'লে কি হ'ব আমাৰ চেঞ্চিটিভিটি প্ৰব্লেমটো বাঢ়ি যায় এটা ভাল টুথপেষ্ট ব্যৱহাৰ কৰাও বহুত কিন্তু জৰুৰী ব্ৰাছৰ লগতে যেতিয়া আপুনি মাৰ্কেটলৈ যাব টুথপেষ্ট এটা কিনিবলৈ এতিয়াৰ পৰা ধ্যান দিব যে সেইটো টুথপেষ্ট য'ত ফ্ল'ৰাইড ভালকৈ শুনি ল'ব যিটোত ফ্ল'ৰাইড থাকে সেই ফ্ল'ৰাইড থকা টুথপেষ্টটোহে আপুনি কিন্তু কিনিব ফ্ল'ৰাইডটো আমাৰ দাঁতৰ কাৰণে বহুতেই আৱশ্যক হয় সেই ফ্ল'ৰাইডটোৱে আমাৰ দাঁতবোৰক কেভিটি হোৱাৰ পৰা বচায় পইণ্ট নম্বৰ 2টো হ'ল আমাৰ যে কুলকুলি কৰা ব্ৰাছ কৰাৰ পিছতে কুলকুলি কৰাটো কিন্তু বহুত জৰুৰী হয় কুলকুলি আমি 15 বা 20 মিনিটৰ পিছতহে কৰিব লাগে আৰু 1 মিনিটৰ কাৰণে কৰিলেই হ'ব মাৰ্কেটত বহুত ব্ৰেণ্ডৰ মাউথৱাছ আছে আপোনালোকে যিকোনো এটা ব্ৰেণ্ডৰ ভালকৈ চাই কিনে কিনি আনিব পাৰে আৰু কুলকুলি কৰিব কুলকুলি কৰাৰ 20 বা 30 মিনিট বেছিকেলি 30 মিনিটৰ পিছতে কিন্তু কিবা পানী বা কিবা আহাৰ খাব পাৰে তাৰ আগত নেখাব পইণ্ট নম্বৰ 3টো হ'ল যে দিনটোত যিকোনো আহাৰ লোৱাৰ পিছত আমি 20 মিনিটৰ ভিতৰত মুখখন কুলকুলি কৰি পেলাই দিব লাগে নৰ্মেল টেপৰ ৱাটাৰ ব্যৱহাৰ কৰিলেই হ'ব কুলকুলি কৰিলে কি হয় আমাৰ যিবোৰ দাঁতৰ চাৰিওপিনে যিবোৰ ফুড ডেব্ৰিজ বা খোৱাৰ পিছত যিবোৰ খাদ্য পদাৰ্থ থাকি যায় সেইবোৰ ওলাই গুচি যায় সেইবোৰ থাকিলে কিন্তু আমাৰ কেভিটি হোৱাৰ চান্সটো বাঢ়ি যায় দেই আৰু পইণ্ট নম্বৰ 4টো হ'ল যে এভৰি 6 মান্থছ আমি দাঁতৰ চিকিৎসকৰ ওচৰত যাবই লাগে দেখাবলৈ বহুতে নেজানে যে এনেকুৱা কৰিব লাগে কিবা বুলি কিন্তু মই আপোনালোকক আজি কৈছোঁ যে এনেকুৱা কৰিব লাগে ব্ৰাছ কৰিলেও কেতিয়াবা কি হয় যে কিছুমান দাঁতৰ মুখৰ চুকে কোণে এনেকুৱা জেগা আছে য'ত ব্ৰাছ গৈয়ে নাপায় ইমান ভিতৰলৈকে তাত কি হয় ফুড ডেব্ৰিজবোৰ ডিপজিট হৈ কিনে কেলকুলাছ যিটোক ষ্ট'ন বুলি কোৱা হয় হাৰ্ড বস্তু জমা হৈ যায় লেয়াৰ সেইটো ব্ৰাছ কৰিলে নাযায় ডক্টৰৰ ওচৰত যাব ডক্টৰে যদি এনেকুৱা কিবা দেখে উলিয়াই দিব সেইটো যেতিয়া উলিয়াই দিব তেতিয়া আপোনাৰ গাম চুৱেলিং যিটো হয় কেলকুলাছৰ পৰা সেইটো নহয় সো এইকেইটা বিশেষ ফিউ টিপছ যোনটো মই আপোনালোকক দিলোঁ বহুত সামান্য হয় কিন্তু বহুত দৰকাৰী হয় আমাৰ অৰেল হেল্থৰ কাৰণে এইকেইটা আপোনালোকে ফ'ল' কৰক ঘৰত আমি নেক্সট ভিডিঅ'টোত লগ পাম তেতিয়াৰ কাৰণে